Ah. খাপিছে টেঙা। হেল্ল' নমস্কাৰ বন্ধুসকল, অসমীয়া ০২ ব্লগ ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন, বহুত ঘণ্টা, বহুত ছেকেণ্ড, বহুত মিনিটৰ পিছত আকৌ আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' লৈ কেনে আহিছোঁ। আজি মই মিছোৰ পৰা এটা প্ৰডাক্ট অৰ্ডাৰ কৰি আনিছিলোঁ। চ' সেই প্ৰডাক্টটো মানে এতিয়া বৰ্তমান ডেলিভাৰী হৈ গ'ল আৰু ডেলিভাৰী বয়ৰ পৰা ৰিচিভ কৰিলোঁ। তো এইটো পেকেটৰ ভিতৰত কি আছে কি নাই সকলোকে আপোনালোকৰ মাজত আনবক্সিং কৰি দেখুৱাইছোঁ। তো বলক গাইজ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া বৰ্তমান মই আছোঁ একেবাৰে জংঘলৰ মাজত। তো জংঘলৰ মাজত আপোনালোকক এই মানে বক্সটো মানে কি আছে সকলোৱে মানে একফালৰ পৰা আনবক্সিং কৰি দেখুৱাই আছোঁ। তো এতিয়া বৰ্তমান মোৰ লগত এইটো আনবক্সিং কৰিবৰ কাৰণে মই একো দাও লোৱা নাই বা কোটাৰী চোটাৰী একো লোৱা নাই। আজি মই এইটো আনবক্সিং কৰি দেখুৱাম। মই এই দাঁতেদি কামুৰি কামুৰি চিৰি কেনে আনবক্সিং কৰি দেখুৱাই আছোঁ। তো বলক গাইজ পোনপ্ৰথমে এইটো ভালকৈ মানে কামুৰি কামুৰি কেনে মানে ব্লেক টিপটো ভালকৈ এৰাই ল'ব লাগিব। তো আৰু আছে খাপিছে টেঙা টেঙা লাগিছে কিবা একেবাৰে দাঁত পাকলা হয় না কিবা কামুৰোতে ক'লে টেঙা টেঙা লাগিছে। তথাপিতো মানে টেঙা টেঙা লাগিলেও মানে ৰক্ষা নাই ইয়াত। আজি মই দাঁতেৰে মানে আনবক্সিং কৰি দেখুৱাই এৰিম। আকৌ অকণমান আছে। এয়া বাৰু এইখিনি গোটেই দাঁতেৰে কৰিলোঁ, বাকীখিনি প্ৰচেছ মানে হাতেৰে কৰিম। তো ইয়া এটা মানে চাৰ্টটো বাৰু মানে দাঁতেদি কামুৰি কামুৰি চিৰিয়াই দিলোঁ। এতিয়া ভিতৰত আৰু সৰুছে এটা গেঞ্জি আছে। তো সেই গেঞ্জিটোকো মানে দাঁতেৰে কামুৰি চিৰিব লাগিব। তাৰপিছতহে ইয়াৰ ভিতৰত কি আছে আমি ভালকৈ দেখিবলৈ পাম। টেঙা 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 টেঙা। তো হৈ গ'ল কিছুমান দাঁতেদি কামুৰি কেনে চিৰাই দিলোঁ আৰু কিছুমান মানে হাতেৰে কৰিলোঁ। তো এতিয়া কি আছে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ইয়াত চাব তলত মানে সৰু চাই এটা গেঞ্জি আছিল। তো গেঞ্জিটোকো তাৰমানে দাঁতেৰেও কৰিলোঁ, অকণমান হাতেৰে কৰিলোঁ। আৰু ইয়াৰ ভিতৰত মানে গেঞ্জিৰ তলত আকৌ এটা কিবা পিন্ধিছে। এইটো গেঞ্জিৰ তলত কি বুলি ক'ব লাগিব এইটো চাওক গাই গেঞ্জিৰ ভিতৰত আকৌ এটা ক'লা চাই তাৰমানে সৰু গেঞ্জি আছে। তো এই গেঞ্জিটোকো আপোনালোকক মানে ভালকৈ খুলি দেখুৱাব লাগিব। তো পেকেটৰ ভিতৰত এটা মানে হেৰি পালোঁ, কি আছিল এইটো নথি পত্ৰ। ইয়াৰ নথি পত্ৰটো কি আছে বা এইটো কিবা কিবি লিখা আছে চাওক। কিবা ষ্টাৰ আছে দেখোন, 5 ষ্টাৰ 3 ষ্টাৰ। তো পোনপ্ৰথমে এইটো হ'ল এয়া গাইজ এইটোৱে হ'ল এইটো তাৰমানে এইটো হ'ল এটা ট্ৰাইপড। তো মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইটো ট্ৰাইপডটো তাৰমানে অকণমান তাৰমানে ভিউজ নাহে বুলি গম পোৱাৰ পিছতো তাৰমানে ভিডিঅ' বনোৱাৰ জছটো যোৱা নাইতো। তাৰমানে আপোনালোকে সকলোৱে মানে ছাপোৰ্ট নকৰিলেও মানে যেতিয়া একেবাৰে দাড়ি চুলি পকি কেনে বুঢ়া হৈ যাম তাৰমানে সেই ইউটিউবৰ ভিডিঅ'বিলাক যদি ভালকৈ থাকে তেনেহ'লে পিছত তাৰমানে মনত পৰিলে মানে এইগিলা ভিডিঅ' চাব পাৰিম আৰু ন। তো গাইজ বলক আপোনালোকক দেখুৱাইছে এইটো চাওক গাইজ আপোনালোকক দেখুৱাই আছোঁ। এইটো তাৰমানে কেমেৰাও লগাব পাৰিব আৰু মোবাইলো লগাব পাৰিব আৰু ধুনীয়াকৈ ভিডিঅ'টো মানে শ্বুট কৰিব পাৰিব। মানে ইমানখিনি দিন যে মই আগৰ পৰাই ভিডিঅ'বোৰ যে বনাই আছিলোঁ সেইটো তাৰমানে ভিডিঅ' বনাবৰ কাৰণে অকণমান অসুবিধা হয়। তাৰমানে বাঁহৰ লাঠি কিবা কিবি আন বেলেগ বস্তুবিলাকৰ লগত লগাই কেনে মানে ভিডিঅ'বোৰ বনাই আছিলোঁ। এতিয়া তাৰমানে আজিৰ পৰা ভিডিঅ' বনালে এইখনেৰে বনাম ভালকৈ। তো এয়াই আছিল গাইজ আপোনালোকক আনবক্সিং কৰি দেখুৱালোঁ। ইয়াৰ প্ৰাইচটো তাৰমানে আপোনালোকে সকলো মানে অনলাইন শ্বপিং কৰিলে মানে অনলাইন শ্বপিঙত কম দামতে পাই যাব। এমাজনত পাব, ফ্লিপকাৰ্টতো পাব, মিছোতো পাব, চব এভেইলেবল আছে। প্ৰাইচটো তাৰমানে কি কয় বেলেগ বেলেগ ৰেঞ্জত থাকে, মানে আপ ডাউন হৈ থাকে প্ৰাইচটো। তো আপোনালোককো যদি প্ৰয়োজন হয় তেনেহ'লে এইটো অৰ্ডাৰ কৰি ল'ব পাৰিব। এয়া চাওক গাইজ।
তো গাইজ আপোনালোকক অকণমান লাম্ভা কৰি দেখুৱাই আছোঁ ইয়া হ'ল ঠেং এই ঠেংটো তাৰমানে ভৰিবিলাক এনেকুৱা লাম্ভা কৰি টানিব পাৰে আৰু এইটো হ'ল ঠেং এইটো এনেকুৱা তাৰমানে লাম্ভা কৰি টানিব পাৰে এয়া চাওক গাইজ এইটো এনেকুৱা লাম্ভা কৰি টানিব পাৰে এইটো এনেকুৱা লক কৰি ল'ব লাগিব লক হৈ গ'ল আৰু কিবা ক'ত ফিটিং কৰে হাম তো হেৰি তো এই মালটো ইয়াতে ফিটিং কৰি ল'ব লাগিব এই মালটো ইয়াতে ফিটিং কৰি লৈ কেনে তাৰপিছতে মোবাইলত লগালে মোবাইলো লগাব পাৰে আৰু কেমেৰাত লগালে কেমেৰাটো লগাব পাৰিব আপোনালোকে এতিয়া চাওক ইয়াতে লগাই দিলোঁ ধুনীয়াকৈ এতিয়া ইয়াতে মোবাইলটো ফিটিং কৰি কেনে এইটো ধুনীয়াকৈ টাইট কৰি ল'ব তো গাইজ সম্পূৰ্ণ এয়া গোটাই ছেটআপ হৈ গ'ল গোটাইখিনি মানে ফিটিং কৰি ল'লোঁ এতিয়া খালি ভিডিঅ' বনাবা ইয়াতে কি কয় মোবাইল হ'লে মোবাইল লগাব কেমেৰা হ'লে কেমেৰা ফিটিং কৰিব আকৌ ভিডিঅ' বনাব তো এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো তো যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তো গাইজ অতি সোনকালে আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই জয় আই অসম।